হেল্ল' গাইজ, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি মই এটা ফেচ পেক, যিহেতু মই ঘৰত এনেদৰে নিজেই বনাওঁ। যিহেতু মই হায়দৰাবাদত থাকোঁ, সেইবাবে বহুত গৰম ইয়াত, ফেচটো বহুত কেয়াৰ কৰিব লাগে, যিহেতু ইমান গৰম। সেইবাবে মই অলপমান দৈ, গোলাপ জল আৰু মুলতানী মিট্টি দি পেলাই এটা ফেচ পেক বনাই এনেদৰে মুখত ধুনীয়াকৈ এপ্লাই কৰিলোঁ। তাৰপিছতে চাই থাকিবচোন, ইমান ধুনীয়া হয় ফেচটোৰ ৰিজাল্ট। তাৰপিছতে এনেদৰে লগাই মই হাজবেণ্ডকো অলপ লগাই দি দিলোঁ। ভালদৰে মিলাই ল'ব লাগে। মিলাই লৈ 5 মিনিটমানৰ পিছত ধুই দিব লাগে। এয়া মই হাজবেণ্ডকো লগাই দিলোঁ, যিহেতু ময়ো লগাইছোঁ ন, মানুহজনক লগাই দিলে ভাল লাগে। ইয়াত দেখিছেনে, ধুই অহাৰ পিছত ফেচটো ইমান ধুনীয়া গ্ল' দিছে। এয়া মোৰ ৰিয়েল ফেচ হয়, ন' ফিল্টাৰ।